ভুলতো ঘৰত নাৰাখিব এই 5বিধ উদ্ভিদ নহলে চিৰদিনৰ বাবে সুখ সমৃদ্ধি হেৰাই গছ-গছনিৰে ভৰপূৰ সেউজীয়া পৰিৱেশ সকলোৰে প্ৰিয় আজিকালি প্ৰায় সকলো লোকে ঘৰৰ বাহিৰ ভিতৰ সকলোতে ৰুৱে বিভিন্ন ধৰণৰ উদ্ভিদ গছপুলি ৰোপণ কৰিলে কেৱল ঘৰৰ সৌন্দৰ্য বৃদ্ধি হোৱাই নহয় বৃদ্ধি হয় ইতিবাচক শক্তিও কিন্তু বাস্তুশাস্ত্ৰ অনুসৰি যদি কোনো এখন ঘৰত বাস্তুদোষ থাকে তেন্তে জীৱনত বেয়া প্ৰভাৱ পেলায় বাস্তুদোষ আঁতৰাবলৈ ঘৰত ৰাখিব নালাগে কেতবোৰ সামগ্ৰী বাস্তুশাস্ত্ৰ বিশেষজ্ঞসকলৰ মতে সকলো ধৰণৰ উদ্ভিদ ঘৰত ৰাখিব নালাগে কিছুমান উদ্ভিদ আছে যিবোৰ ঘৰত ৰখাৰ লগে লগে সমগ্ৰ ঘৰখনতে বিৰাজ কৰে নেতিবাচক শক্তিয়ে লগতে আৰম্ভ হয় বেয়া দিনৰ গতিকে ঘৰটো ধুনীয়া কৰিবলৈ কেতিয়াও ভুল উদ্ভিদ ৰোপণ নকৰিব কোনবোৰ উদ্ভিদ ঘৰত ৰাখিবলৈ অশুভ বুলি গণ্য কৰা হয় জানো আহক বিশেষকৈ ঘৰৰ ভিতৰত কেতিয়াও কাইটিয়া গছবোৰ ৰাখিব নালাগে কাইটিয়া গছ ৰখাৰ ফলত সম্পৰ্কত আৰম্ভ হয় তিক্ততা লগতে পৰিয়ালৰ সদস্যসকলৰ মাজতো বৃদ্ধি হয় দূৰত্বৰ ঘৰত ৰুব নালাগে এইসমূহ গছ যেনে নম্বৰ 1 নেমু গছ বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত নেমু গছ ৰখাটো অশুভ বুলি গণ্য কৰা হয় ই ঘৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে লগতে পৰিয়ালৰ সদস্যসকলৰ মাজতো বৃদ্ধি কৰে দূৰত্বৰ যাৰ ফলত সম্পৰ্কৰ অৱনতি হ'বলৈ আৰম্ভ কৰে নম্বৰ 2 তেতেলী গছ বাস্তুশাস্ত্ৰৰ মতে কেতিয়াও তেতেলী গছ ঘৰত ৰুব নালাগে এই ঘৰখনত নেতিবাচকতা বৃদ্ধি কৰে খালী মাটিত যদি তেতেলী গছ থাকে তেনেহলে এনে ঠাইত ঘৰ নিৰ্মাণ কৰাটো এৰাই চলিব লাগে নম্বৰ 3 আমলখি গছ বাস্তুশাস্ত্ৰ মতে ঘৰ বা চোতালত কেতিয়াও আমলখি গছ ৰোপণ কৰিব নালাগে আমলখি গছে ঘৰৰ সুখ আৰু সমৃদ্ধিৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলায় নম্বৰ 4 বনসাই আজিকালি প্ৰায় বহুতৰে ঘৰত বনসাই উদ্ভিদ পোৱা যায় কিন্তু বাস্তুশাস্ত্ৰৰ মতে ঘৰত বনসাই ৰাখিলে কামত বাধা আহে লগতে অৰ্থনৈতিক প্ৰগতিও প্ৰভাৱিত হয়